Hello guys, welcome back to my YouTube channel. So guys, আজি মোৰ লুকটো দেখিছেনে বাৰু? তো মই মানে মেহেন্দি লগাইছিলো, হেনা লগাইছো। So guys, গোটেইটো লেটাৰ হৈছে মানে মেহেন্দি লগাই চাওকচোন guys, এই গোটেইটো। তো এনেকৈ ভিডিঅ' আৰম্ভ কৰিছো। So আপোনালোকক জনাও যে মই মেহেন্দি হেনাটো কেনেকৈ লগাইছো। মানে যোৱাকালি 5 টকা দি কিনি আনিছো দে 4 পেকেট। So আনি কেনে নুপুৰ হেনা 4 পেকেট কিনি আনিছো। আনি কেনে তাৰপিছতে মই চাহপাত অকণমান গৰম পানী লগত উতলাইছো, উতলাই কেনে ঠাণ্ডা হ'বলৈ দিছো। ঠাণ্ডা হৈ তাৰপিছত হেনাখিনি ডালি দিছো। এক ৰাতি ভিজাই থৈ দিছো, এক ৰাতি মাত্ৰ ভিজাই থৈ ৰাতিপুৱাই লগাই দিছো। ৰাতিপুৱাৰ পৰা এইবোৰে কৰি আছো আৰু উঠি পৰি লাগি আছো। আৰু মোৰ মাইনাজনীকো গোটেইটো লেটাৰ কৰি দিলো চাওকচোন গাইজ, মোৰ পোৱালিটো। হাই, কি লগাইছা? হা? Hi. 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 Heba. Hi. কি লগাইছা? হাত দিখাও, হাতখন দিখাও, কালাৰ হৈছে না নাই চাও। তো গাইজ মানে ইমানেই ভাল লাগিছে নহয়, ইমান ধুনীয়া যেইটোবাৰ কালাৰ উঠিছে হাতখনত। চ' আৰু গোটেইটো লেতেৰা হৈ গৈছে দেই গাইজ, মোৰ দৰে যাতে কোনেও নলগায়। মাইনাজনী মানে কি হ'ল, তাই টোপনি গৈ আছিলে। টোপনি গৈ থাকোঁতে মই তাড়াতাড়িকৈ লগাই বুলি ভাবিলোঁ। তাই মানে আধা লগাওঁতে উঠি গ'ল। সেইকাৰণে তাইক এনেকৈ উঠাই লৈ আহি এনেকৈ বহাই দিছোঁ আৰু বাতিটো দি থৈ দিছোঁ, মানে যাতে সি খেলি থাকে সেনেকৈয়ে। চ' গাইজ এতিয়া আৰু লগালোহে হয়, কিন্তু বহুত ইফালে ইফালে বৈ গৈছে গাইজ, নক'ব আৰু। কাম বনটো একোৱে কৰা নাই ৰাতিপুৱাৰ পৰা একোৱে কাম বন কৰা নাই। চ' এইবোৰতে লাগি আছোঁ উঠি পুৰি। কি হ'ল? কি হ'ল? তুমি চুলিত লগাবা? হা? চুলি লগাবা? গাইজ তাইক মানে মই লগাই দিয়া নাই বাৰু চুলিত, যিহেতু চৰ্দি হ'ব পাৰে ন, সেইকাৰণে ডাঙৰ হ'লে তাই নিজে লগাব পাৰোঁ। তাইক চুলিত লগাই দিয়া নাই, মাত্ৰ হাত ভৰিতে এনেকৈ দি থৈ দিছোঁ। একো লেতেৰা বস্তু নহয় গাইজ, লেতেৰা দেখিছে কিন্তু এইটো হৈছে একোৱে লেতেৰা নহয়। চ' এইটো হৈছে মানে ছোৱালীসকলৰ মেইন উপকাৰী চুলিৰ কাৰণে। চ' আপোনালোকে লগাই চাব। নুপুৰ হেনাটো কিনি আনি মাত্ৰ 5 টকা লয়। চ' এটা পেকেটত 5 টকা লয়। মোৰ মানে বেছি হ'ল, 4 পেকেট ডালি দিলোঁ আৰু পানীও বেছি আছিলে, সেইকাৰণে 4 পেকেট ডালি দিলোঁ। সেইকাৰণে আৰু এনেকৈ লগাই দিলোঁ আৰু পানী চানীয়ে পূৰা এতিয়া ধুই কেনে ধুনীয়া লাগিব চুলিখিনি। চ' আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ তাই মানে ইমানেই ঘিণ কৰিছে ন, কিয় থৈ দিম ৰ'বা, থৈ দিম। এই কি ধুনীয়া কালাৰ উঠিছে, চাবা কি ধুনীয়া কালাৰ উঠিছে। তাই বহুত ঘিণ কৰিছে। তাইক এতিয়া মই ধুই মেলি চাফা কৰি দিওঁ, নহ'লে তাই এনেকৈ কান্দি থাকিব, বহুত ঘিণ কৰে তাই। মানে তাইক মই চাফা কৰি দিওঁ আৰু মইতো এইখিনি 2 ঘণ্টামান ৰখাব লাগিব। এনেকৈ কাম চাফ কৰিম আৰু তাইক মই থৈ লওঁ দেই সোনকালে। বাই বাই। চ' গাইজ এতিয়া মই মূৰ চুৰ ধুই আহি এতিয়া কোলে লৈ ল'লোঁ আৰু ভাত পানীও চব সকলোবোৰ বনাই ল'লোঁ আৰু মূৰটো ধুই দিলোঁ, ভাত পানী আগতে বনাই ল'লোঁ। চ' গাইজ চুলিখিনি ইমান ধুনীয়া লাগিছে নহয়, কালাৰ এটা যেতিয়া শুকাব তেতিয়া কালাৰ এটা আহিব, ধুনীয়া লাগিব গাইজ। মানে ধুনীয়া লাগিব মানে ধুনীয়া লাগে। চ' আপোনালোকে লগাই চাব নুপুৰ হেনা। চ' আপোনালোকৰ 5 টকা লয়। চ' নুপুৰ হেনা আপোনালোকে লগাই চাবচোন। 2 ঘণ্টা মাত্ৰ ৰাখি ধুই পেলাব, তাৰপিছত ধুনীয়া শুকাব দিব, কালাৰটো ধুনীয়া আহিব। চ' গাইজ এতিয়া মানে বৰষুণ দিব খুজিছে, কাপোৰবোৰ আনিলোঁ বাৰু। চাওক কাপোৰবোৰ ইয়াতে মেলি দিলোঁ আৰু ইফালে বৰষুণ দিলে এইফালে কাপোৰ ভিজি আছে দেখিছেনে? সেয়া বাহিৰত মানে মোৰ পোৱালিটো বাহিৰতে থাকিব বিচাৰে গাইজ। এইফালে কাৰোবাৰ কাপোৰ আছে দেখিছা? চলা গাইজ বাহিৰত মানে বৰষুণ দেখুৱাই থাকিব লাগে তাইক, নহ'লে আকৌ ভিজি যাব লাগে ন, সেইকাৰণে আহিলোঁ। চ' গাইজ মানে চুলিখিনি ধুই দিলোঁ। হাই বোলো, হাই কোৱা, হাই। তাই মানে গ্লাছখন দেখা পাই বা হাঁহি আছে। চ' গাইজ যদিহে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদিহে মোৰ ইউটিউব চেনেলটো নতুন গাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। চ' গাইজ বাই বাই, বাই বাই দে, বাই বাই, বাই বাই বোলো, বাই বাই। চ' গাইজ বাই বাই।